অ' ছাৰ আপোনাৰ বহুত তেজ হৈ আছে ছাৰ। এই কেইদিন তেজ হ'লে যে মানুহৰ মূৰটো বহুত গৰম হৈ যায় ছাৰ। কি কৈছ ভমক ভমক মাৰি থাকে। আপোনাৰ মুখৰ ঘামখিনি দেখিয়ে গম পাইছে। হেই এয়া মুখ ধুই আহিছো। আচ্ছা এনে কি হৈছে ছাৰ? মই মানে কলে যাম কি কৰিম একো ভাবি উত্তৰ পোৱা নাই। আচ্ছা মানে থানালৈ অহাটো মোক বন্ধ কৰি দিলেতো। সেইটো কাৰণে ছাৰ অকণ এনজয় কৰি আহোঁ, ভাল লাগি যাব ছাৰ। ক'ত যাবি? ক'ত বম বম যাওঁ। ওম নমঃ শিৱায়। আমাকো চাই দিয় হে আমিতো কাউৰী বলা। যাওক যাওক যাওক। বল বম 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 জয় শিৱ শম্ভু শম্ভু ত্ৰিশূলধাৰী শম্ভু বম্বু। এই কথা কৈ গৈছে তই দেখা নাই নেকি? তই কেতিয়াবা টিভিতে সোমাই দিম। এ কেকে ছাৰ আৰু মোহন টিভি তলো বুলি তাকে চাই আছো ৰে। কেকে আৰু মোহন কিবা টিভিত ওলাই নেকি? কিয় নল'ব? বলবমত যোৱা নাই নেকি? হা ইখন দেখোন মোক কোৱা নাই, ময়ে গিলো হয় নহয়। এই বুঢ়া বয়সত যাই পেলাই লাভ নাই। মই বুঢ়া চলন নন যত কথা কয় হ চাই থাক। এনেকুৱা 16 বছৰীয়া মানুহতো নেক্সট বাৰ বলবমত মই যাম, পুৰা এনজয় কৰিম। বা মানুহ বল বম গৈ আছো। ভোলে বাবা কি খুৱাব? বল বম গৈ আছো। ভোলে বাবা কি খুৱাবা? বল বম গৈয়ে আছো। এই দুজন আমাৰ দুজনে গ'ল নেকি বাৰু? ধোৱা সেই তত মই ভৰি ধুৱাম নেকি? আমি ভগৱানৰ ঘৰ পৰা আহিছো কমল, এনেকুৱা কৰিব নালাগিছে। সেই পাগলটো। ছাৰ আপোনালোক যে ভগৱানৰ ঘৰৰ পৰা অহাৰ কাৰণে ভৰি ধুৱাব লাগে। মানিলে ধান নেমানিলে পতান। বলবমত যিসকলে যাত্ৰা কৰে তেখেতসকল উপবাসে থাকে। খোজকাঢ়ি গৈ পানী আনি খোজকাঢ়ি আহি লিংগত ঢালে। বাটত সেইকাৰণে মানুহে ভৰি তিয়াই। তেওঁ যি পুণ্য কৰিছে তাৰ ফল সেই ভৰি ধুৱাজনেও পাব। মই নিজে উপবাসে আছো। ঠিক আছে মই এতিয়া আনি আছো। নেলাগে আমি নিজে ধুম। নহয় মই আনি আছো। তোৰ নিচিনা অধৰ্মীয় আনগে যা। ঐ তই কেকে ছাৰক লৈ আন, মই পানী আনি আছো। যা 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 যা। অ' চাহ আমাৰ আহক চাহ আনিবনে সঁচাকে? আনিব, চাহ আহক। বল বল বম ভাগৰ লাগিছে। সঁচাই আমাৰ গাত বাবা সোমাই আছে। তই ফিল কৰা নাই? গাটো অকল চিট চিটা আছে চাহ। সেয়া ঘামচি, বাবা নহয়। ছাৰ ভৰি দুখন দিয়ক। নালাগে 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 দিয়ক নালাগে ছাৰ দিয়ক। এইবিলাক নালাগে। পুণ্য হ'ব দে। ঐ কমল কাৰ ভৰি ধুইছা তই? ভগৱানৰ। এই পাখণ্ড দুটাৰ। কি বল বম কিনো কম? সানমোহন উপবাসে থাকিব লাগে আৰু বলবমত গৈ তাৰ পৰা পানী আনি শিৱলিংগত ঢালিব লাগে। তাৰ পৰা পানী আনি থাকোঁতে আৰু ৰাস্তাত মানুহবিলাকে সেয়া নকৰে আৰু ভৰি ধুৱাই নিদিয়ে আৰু পানী খুৱাই নিদিয়ে। ছাৰেও উপবাসে আছে। থৌৱে তোৰ কথা পাখণ্ড। ঐ পাখণ্ড এইবিলাক কি কৰি আছা তই? মেডামে আহি দেখা পালে ধুলাই দিব। আৰু এই সৰু ল'ৰাটোক ক'ত লৈ ফুৰি আছা তই তই? কালি ৰাতি কিয় ভাত নাখালি? হা কালি ৰাতি তই কিয় ভাত নাখালি? তই কেনেকে জানলি? তোকতো কাষৰ মানুহগৰাকীও ভাত খাবলৈ জোৰ কৰিছিল। ঐ ছাৰ গম পালে? ছাৰৰ গাত ভগৱান আছে, চব কথা গম পায়। নাই 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 মই একো গম নাপাওঁ, একো গম নাপাওঁ। কচোন বল বম বাকীখিনি মই কম। কচোন ক চাকৰি পাই খেদিছে, 3 দিনত 30টা ওপৰ মন্দিৰ ঘূৰিছে। চাই মই যে পুৱা উপবাসে আছো, 3 দিন একো নাখাইছো। পঢ়ি খালি মই কণী এটা খাইছো। পাৰি কণীটো ফলত পৰে।
গালে যেন ভগৱান আহি যায় কোন ক'ত আছে চাই চব গম পাই গৈছে এইকেইদিন যে মই থানাত নাছো দোকানত নাছো মন্দিৰে মন্দিৰে ঘূৰি ফুৰিছিলো চব চাই গম পাই গৈছে ঈশ্বৰ জয় बोराइ बाथौ आंखौ बासायलै ओइ कमल बोल 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 ओइ बाबा बोल 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 बाबा बोल जय बोराइ बाथौ মোকো ভৰিকেইটা ধুৱাই দে হ'ব আহ খোলা পানী চা জয় শিৱ শংকৰ বম বম बम भोलेनाथ চাহ খোলা পানী চাহ পাৰিব আহি যাওক আহি যাওক ভোলে বাবা পা কৰিছে খোল পানী ভৰিখনে বিষাইছে बम भोलेनाथ বলক বাবা ভিতৰলৈ নাই নাই বাবা এতিয়া বিশ্ৰাম কৰিব বিশ্ৰাম হাই থানাৰ ভাগ বিশ্ৰাম নহয় কৈলাশৰ ভাগ বহক বাবা বহক চাহ খোলা পানী চাহ গোটেই আস্তে আস্তে ইমান জোৰছে লাগিছে মই সাউতকে গৈ আজৰি হৈ আহোঁ নাই নাই ডম্বৰু এই বাবা যাব সৰু পানী চুবলৈ বলক বাবা আপোনাক থৈ আহো এই খোলপানী বাবাই কোনো ভক্তক সেই ভাগ পানী চাবলৈ নিদিয়ে ভোলে বাবা পা কৰিব পশুপতি ভাগৰহে লাগিছে মত আহিছা গোটেই থানাই থানাই ঘূৰাই বাবাই মোক পুৱা পাগল কৰি দিছে ঐ হাত দেখিছে নে পুৱা ফিচ হৈ গ'ল বচোন বব দে হাতখন দে 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 এৰি দে পেলাই দে হা ফিচ ফিচ দিছোন পেলাই দে এই কি কৰিছে এই মোহন কেকে ধ্যান কৰিছে নেকি হেই ক'ত ধ্যান কৰিছে বাবাই এতিয়া শুবলৈ চেষ্টা কৰি আছে এই মিছা কথা মিছা কথা চাকৰি পাকে দিছে 3 দিনত 30টা মন্দিৰ ওপৰ ঘূৰিছে বাবা এতিয়া শাওণ মাহৰ এনেকে মানুহ এনেকে শুব পাৰে নেকি মই বিশ্বাস নকৰো ঐ কেকে তই কচোন বাবা যদি আজি দিনটোৰ ভিতৰত মোৰ কি হ'ব অপমান পাবি লাজ পাবি কিয় পেনৰ চেইন খোলা আছে চা বম বম ভোলে কাক বা ক'ত ইটো কমল আই কমল 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 নাই মেডাম কওকচোন পাহাৰীটো কোন শুই আছে কিবা ডাইৰেক্ট বাবা নহয় বাবা লম্ভা মানুহ মানে বলবমত যায় বাবা লম্ভি আহিছে বলকচোন চাওঁ আপুনি চিনি পায় আপুনিও চিনি পাব আহকচোন মই চিনি পাওঁ আহক মেডাম এয়া চাব বাবা শুই আছে কি উল্টা পুল্টা কথা কয় হে বলবমৰ পৰা আহিলে কাৰোবাৰ গাত বাবা লম্ভিব পাৰে নেকি পাৰেতো মেডাম বাবা উঠছোন বাবা মেডাম বাবা মেডাম আহিছে কি হৈছে মেডাম ক'ত আছে এয়া মেডাম বম বম আন্ধাৰ হৈ আছে এই দুজনৰ গাতে বাবা লম্ভিছে মেডাম এনেকুৱা ক'ব নাপায় সেৱা কাৰক ইয়াত নহয় ভিতৰলৈ লৈ আহক ভিতৰত মই ভালকে সেৱা কৰিম বলচোন বল ভিতৰত বল জলদি আহ এইটো চেগতে মেডামক বস কৰি দিয়াই ভাল হ'ব ৰ বম বম মেডাম আহক সেৱাটা কাৰক সি গৈ আছো বেগেতে আহক চাও ভৰি এদি হৈ আছে সেৱা কৰিব লাগে ন কৰি আছো এক ছেকেণ্ড কৰিছা
আছে নাপায়। খাওঁ কৰিব লাগে মেডাম এইবিলাক কৰিব নাপায় যাব লাগব চল খাওঁ কৰিব লাগে গল এই কোন কৰিব লৈছে আই কোন গৈছ আই ওলা এই মেডাম এনেকুৱা কৰিব নাপায় বাবা লম্বা মানুহ পাপ লাগি যাব নহয় কি পাপ লাগিছে অ। শাট আপ নটংকি বেছি হৈছে না আপোনালোকৰ আজি ওলাই আহক এৰাত নাই মই কি হ'ল হা কি হ'ল আই আকৌ আই কলক চাই আছো আজি মই এৰি নিদিওঁ আজি মই কি হৈছে মেডাম বসুমতাৰী সোধকচোন কি নটংকি কৰিছে সিহঁতি আজি হয় নেকি সোধকচোন যাওক আজি মই এৰি নিদিওঁ চাই আছো এই বাইদেউ আহি যাব কিনো কৈ আছে আহক বেগেতে উঠক চাহ সি গমেই নাপায় চল মাৰি লওঁ না এই খাটনিয়াৰটোক বাৰু কি কৰোঁ বাৰু কিয় কৰি থাকে মানুহটোৱে এনেকুৱা ছাৰ বাথৰুমৰ দুৱাৰ খোলা দুটা মানুহ নাই সিহঁত য'ত আছে বিচাৰি আনগৈ আৰু কবি একো নকৰোঁ বুলি যা হ'ব ছাৰ কোনোবা দিনা মই ৰিজাইন দি দিম মানে এইখিনি আছে আৰু চুচিলে বাচিলে ইমানখিনি মান ওলাব এই কিমান আছে সেইটো কওঁ 1.5-2 কেজি মান হ'ব আৰু এ মান চান বাদ দিয়ক একচুৱেল হিচাপটো দিয়ক কিমান হ'ব আৰে জুখিব লাগিব না আৰে জুখি আনক যিমান আছে গোটেইখিনি দিয়ক এটাও ভিতৰত নাৰাখিব বৰা ৰ'বাচোন এই ইমান সোপা শুকান জলকীয়া তুমি কি কৰিবা এ প্ৰভু অৰি কি কৰিম সেইটো আপোনাৰ লুক আউট নহয় মুঠতে আনো হ'ব ঠিক আছে এতিয়া তলমূৰ কৰি কিয় আছে মূৰ উঠাওক মোৰ উঠাবলৈ লাজ থাকিব লাগিব নহয় ইহঁতৰ নটংকিখন চাওকচোন ইহঁতৰ বলবম যায় বলবম গ'লে বাবা লম্বে হয় চলক থানালৈ আহিবলৈ নিদিয়ে মই এতিয়া মানুহটো ক'লে যাম সি ক'লে আৰু বোলে কৰি আহোঁ কি হ'ল এনজয় কৰি আহ তই বলববলৈ গ'লে বাবা লম্ভে কথা শুনে ইহঁতৰ মোৰ কিন্তু মেম 2% মান লম্ভিছিল মোক এইটো চিটন এটা আহিছিল আই খোল খোলাবোৰ মোৰ দেখি দেখি আমনি লাগি গৈছে একদম খোলক খোলাবোৰ খোলক ইয়াত নহয় ঘৰলৈ যাওক আৰু ইউনিফৰ্ম পিন্ধি পেলাই ডিউটিলৈ আহক কিয় কিয় এইবোৰ পিন্ধি আপুনি ডিউটি কৰিবহি তাৰমানে মোৰ ছাছপেনশ্যনৰ অৰ্ডাৰটো উঠাই ল'লে আপুনি যাবনে ভগৱান সঁচাই আছে দেই ইউনিফৰ্ম নাছে মই কি পিন্ধি আহিম কি হ'ল তোক যে মই দোকানখন ঠিক কৰি দিছিলো কি হ'ল কি কৰিব লাগে এতিয়া দোকানলৈ যাম দোকানলৈ যাবি বল বল ঠিকেই অৰি ভাত বনোৱা কাম ভাত বনাই দিছো মই কাৰো বান্ধি নহয় মুখৰ আগত কাহি লৈ দৌৰি ফুৰিবলৈ মোক কোনোবাই ভাত বাঢ়ি দিয়ে হা আদহ মই এখন ঘৰ চাকৰহে বান্ধিহে হে গোসাঁই মানুহজনীৰ ওপৰত কাৰ নজৰ পৰিল হ'লেও গৰমে গৰমে দুকুবমান দি নজৰটো ভাঙি দিয়া ভাল হ'ব নজৰ কি সামনে ওৰা তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিলা যাক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে তেনেকুৱাই কৰিছো মই তেনেকুৱা মানে নহয়নো কি আপুনি মস্ত পেট লেতেৰা মানুহ কি কাৰণে তুমি মোক ইমান ধুনীয়াকে ক'লা কিয় নকম মই আচাৰৰ ব্যৱসায়টো ষ্টাৰ্ট কৰিছোহে আপুনি বন্ধ কৰিবলৈ ক'লেই তাৰমানে বন্ধ কৰিব লাগিব কাৰণ কমপ্লেইন দিছে এটাই আহা এজনেহে কমপ্লেইন দিছে বাকী 10 জনে দেখোন ফোনেই কৰি আছে আৰু যদি বেয়াই হৈছে মই দেখোন আচাৰ বনাই ঘৰত থবলৈ নেপাওঁ চেল যায় হ'লেও মোক ব্যৱহাৰ তেনেকুৱা কৰা মোক কোনোবা দিনা কওক কিহে বৰ ওপৰত হাত দাঙা দেখিলো নাই আপুনি কিবা বেলেগহে দেখিলে নেকি বৌ সোধো খনলৈ কথা পাতি আছে আহক ভিতৰলৈকে আমি পুলিচ আমাৰ গাত ৰ'দ বৰষুণ একো নালাগে বুজিলে এতিয়াহে পোৱা মালিক লাগিছে তাৰমানে আপুনি মোক ব্যৱসায়টো কৰিবলৈ নিদিয়ে খাটাং নে খাটাং ফাইনেল 200% ময়ো কি কৰোঁ চাই থাকক ময়ো চাবলৈ আছো মেডাম
কুলাৰৰ কথাটো মোহনে কৈছে হয়নে? অ সঁচা কথা। মেডাম কওক কথাটো শুনি বৰ বেয়া লাগিল। কি কথা? এই এয়াৰ কুলাৰ হেৰুৱা কথাটো। এয়াৰ কুলাৰটো হেৰুৱা নাই, চুৰ হৈছে। সেইটোকে কৈছো মেডাম, শুনি বৰ দুখ লাগিল। আপোনাৰ লাজ লগা নাই? দুখ লাগিছে আপোনাৰ? থানাৰ পৰা এটা এয়াৰ কুলাৰ চুৰ হৈছে আৰু আপোনাৰ দুখ লাগিছে? আপুনি পুলিচ হয়, দুখ লাগিছে? নহয় মানে Shut up! একদম shut up! কি হৈছে মেডাম? পইচা এইটো এফালে ঘূৰাই লৈ পিনেহে হাৱা মাৰি আছে। মেডামে এইটো তোক ইয়ালৈ লৈ আহিবলৈ দিছে। হয় চা, চৰ লাগে। পইচাই কৈছো। কিয় লৈ আহিবলৈ ক'লে? মানে থানাত নতুন এটা কিনিব, পুৰণাটো মোক দি পঠাইছে চা। সোধো, অ যদি মিছা বুলি কয় কি কৰিব চা? বজাম। বুজিম। মানে কৈছে হয়নে? অ সঁচা কথা। বুজিম নে চা? সঁচা বুলিয়ে কৈছে, বাজিবি জানো? মইতো কৈছে সঁচাই কৈছো। আপুনি কি চিন্তা কৰি আছে? মই ভাবিছো যদি ৰাতি বিয়লি আহি ডকাইতে তোক হত্যা কৰে, মই কেনেকে তোক জীয়াই তুলিম। ডকাইতে আকৌ মোক কিয় মাৰিব চা? এইটো তোৰ কাষত থকাৰ পাছত ডকাইতকেইটা ঘৰত শান্তিৰে শুব পাৰিব? কিবা তেনেকুৱা হলে মোক মাতি দিবি। ডকাইতে মোক যাব দিব চা? নামটো শুনিলে দিব লাগে। এইটো আমাৰ থানাতে ঘূৰাই দি থোৱা ভাল নেকি চা? মেডামে ইমান মৰমত দিছে, বেয়া পাব। আমাৰ বিচনীয়ে ভাল অ। এটা ভাল মালহে হৈছে। চা আহি যা। কলৈ? আহি যা। কলৈ? মণিপুৰ ইমান গৰম গৰমকে থাকে চা। হয় মোৰ ঘৰলৈ নিনিবি বুলি কৈছে। মোৰ থানাৰ সন্মুখেদি নিনিবি, নিলে সিটো ৰাস্তা দি নে মোহন।